আজিৰ এই ভিডিঅ'টোত তামোলৰ বিষয়ে বহুত কথা জানি তামোলৰ ফল পচা বেমাৰ, ফুলা তামোলৰ বেমাৰ, আগটো চিচা হৈ যোৱা বেমাৰ, ফল পচা বেমাৰ, গুণোৰডাৰ্মা বেমাৰৰ লগতেই তামোলৰ জাত নিৰ্বাচন ৰোৱাৰ সময়, গাঁতৰ জোখ আৰু সাৰ প্ৰয়োগ আৰু প্ৰতি জোপাৰ তামোলৰ কিমান হয় উৎপাদন, সকলো জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত মই আছোঁ কল্যাণ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ কাষত থকা বেল আইকনটো টিপি দিয়ক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত তামোলৰ বিষয়ে সকলোখিনি জানো আহক। 1 নম্বৰত আছে জাত নিৰ্বাচন। বিভিন্ন ঠাইত বিভিন্ন জাতৰ তামোল পোৱা যায়, তাৰে মাজতেই স্থানীয় উন্নত জাতসমূহ ব্যৱহাৰ কৰিব পাৰি, যিবোৰ তামোলৰ গড় ওজন প্ৰায় 40 গ্ৰাম আৰু দেখিবলৈ ধুনীয়া হয় আৰু ঘূৰণীয়া আৰু পানীত ডুবালেই লম্বভাৱে উপঙি থাকে। সেইবোৰ তামোলেই পুলিৰ বাবে নিৰ্বাচন কৰা হয়। প্ৰথম বীজৰ তলিত 25 বা 30 চেণ্টিমিটাৰ ওখ হোৱালৈ ৰখা হয় আৰু তাৰ পাছত 30 চেণ্টিমিটাৰ × 30 চেণ্টিমিটাৰ দূৰত্বত 18 মাহলৈ দ্বিতীয় বীজৰ তলিত ৰাখি পুলিবোৰ ৰোৱা হয়। সাধাৰণতে এপ্ৰিল বা ছেপ্টেম্বৰ মাহত তামোলৰ পুলিবোৰ ৰুব লাগে। পুলিবোৰ ৰোৱাৰ ব্যৱধান 2.75 মিটাৰ × 2.75 মিটাৰ। তামোলৰ গাছ এডালৰ পৰা ভাল ফল পাবলৈ হ'লে তামোলডাল এঠাইৰ পৰা উঘালি আনি এঠাইত ৰুই থ'লেই নহ'ব, সেই তামোলডালৰ যতনো ল'ব লাগিব, যেনে গাঁতৰ জোখ বা সাৰ প্ৰয়োগ। গাঁতৰ জোখ হৈছে দীঘল 90 চেণ্টিমিটাৰ, বহল 90 চেণ্টিমিটাৰ আৰু দ 90 চেণ্টিমিটাৰ। এয়া চাওক, এয়া হৈছে আমাৰ ঘৰতেই ৰোৱা কেইডালমান জলকীয়াৰ গছ। আগলৈ জলকীয়াৰ গছৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। যদি এনেবোৰ ভিডিঅ' চাই ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু চাওক, এটা জ্বলাও লাগিছে, এইটো জ্বলা চাওক, এইটো দুটা লাগিছে দেখোন, এয়া জলকীয়া। আৰু এইডাল হৈছে দুপৰ টেঙাৰ গাছ। আমাৰ ইয়াতে পাতে গজাৰ গাছ বুলি কোৱা হয়, মানে ইয়াৰে এটা পাত পেলাই থ'লেই বোলে এই পাতটোৰ পৰাই গাছ গজি আহে। পেটৰ কাৰণে বহুত ভাল, ইয়াৰে ৰস খাই থাকিব লাগে। আমাৰ ঘৰতে ৰোৱা আছে। আপোনাৰ ঘৰত যদি এয়া গাছ নাই, আপুনি যদি ক'ৰবাত দেখা পোৱা, এটা পাত আনি পেলাই থ'লেই হ'ল, আপোনাৰ তাতো এই গাছডাল গজিব। এয়া চাওক, আৰু আছে জলকীয়াৰ গাছ, এইডালো এডাল জলকীয়াৰে গাছ। ভিডিঅ'ৰ পৰা অলপমান বাহিৰতেই গৈছিলোঁ, এয়া আকৌ আহিছোঁ তামোলৰ পুলি লৈ। এয়া চাওক তামোলৰ পুলি, কি ধুনীয়া পুলি, ডাঙৰ ডাঙৰ পাত হৈছে পুলিটোৰ। আৰু পুলিবোৰ মাটিৰে উঠাই আনিছোঁ, মাটি আছে পুলিৰ গুৰতেই। এতিয়া ব'লক আমি তামোলৰ পুলি ৰুওঁ। এয়া চাওক তামোলৰ পুলি ৰুই আছোঁ। তামোলৰ পুলিত কি কি সাৰ প্ৰয়োগ কৰিব লাগে শুনক। ইউৰিয়া, প্ৰথম বছৰত ইউৰিয়া 66 গ্ৰাম, ছুপাৰ 93 গ্ৰাম, পটাছ 83 গ্ৰাম আৰু পচন সাৰ 5 কেজি। দ্বিতীয় বছৰত 112 গ্ৰাম ইউৰিয়া, ছুপাৰ 168 গ্ৰাম আৰু পটাছ 166 গ্ৰাম আৰু পচন সাৰ 10 কেজি। তৃতীয় বছৰত 198 গ্ৰাম ইউৰিয়া, ছুপাৰ 250 গ্ৰাম, পটাছ 233 গ্ৰাম, পচন সাৰ 15 কেজি। আমাৰ এতিয়া পুলি ৰোৱা হৈ গ'ল। সাৰ বছৰত দুবাৰ দিব লাগে, এবাৰ মাৰ্চ এপ্ৰিলত আৰু দ্বিতীয়বাৰ ছেপ্টেম্বৰ অক্টোবৰত। চতুৰ্থ বছৰৰ পৰা তৃতীয় বছৰৰ জোখত সাৰ দিব লাগে, লগতে 50 গ্ৰামকৈ বৰাক্স প্ৰয়োগ কৰি। আপুনি যদি এনেদৰেই পুলিবোৰ ৰোৱে, আপোনাৰ উৎপাদন হ'ব 1000 বা 1200টা তামোল প্ৰতিজোপা গছৰ পৰা।
এই উৎপাদন হোৱা তামোলকেইটা বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰিব লাগিব। অলপ আলোচনা কৰোঁ। ফুলা তামোল সময়তে পানী আৰু সাৰ নোপোৱাৰ ফলত এই বিসংগতি হয়। গতিকে সময়তে সাৰ আৰু খৰাং সময়ত পানীৰ যোগান ধৰিলে এই বিসংগতি দূৰ হ'ব। ফল পতা বেমাৰ তামোলবোৰ বহুতৰ ফালি যায়। গছৰ গুৰিত যাতে অতিৰিক্ত পানী জমা হৈ নাথাকে তাৰ প্ৰতি নজৰ দিব লাগে। তাৰোপৰি 2 গ্ৰাম 1 লিটাৰ পানীৰ হাৰত সুবগা প্ৰয়োগ কৰিলেই সুফল পোৱা যায়। আগটো চিচা হৈ যোৱা বেমাৰ বহুত তামোল গছৰ দেখা যায়। সময়তে সাৰ আৰু পানীৰ যোগান ধৰিলে এই বেমাৰ নিৰাময় কৰিব পাৰি। আৰু ফল পচা বেমাৰ আক্ৰান্ত অংশ পৰিষ্কাৰ কৰি 1% বৰদৈ মিশ্ৰণ প্ৰয়োগ কৰিব। ফল পচা বেমাৰ ভাল হ'ব। আৰু একেবাৰে শেষত ৰৈ গ'ল গেড্ৰাইমা বেমাৰ। এই বেমাৰটো নিৰাময় কৰিবলৈ টান, কিন্তু সময়তে গছজোপাৰ প্ৰতিপালন কৰিলে এই বেমাৰ হ'বলৈ নাপায়। বেমাৰটোৰ ওপৰত লক্ষ্য ৰাখি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰক। গছজোপাৰ বাবে প্ৰয়োজনীয় সাৰ পানীৰ সময়ত যোগান ধৰক। বেমাৰৰ লক্ষণ দেখা পোৱাৰ লগে লগেই বেমাৰী গছজোপাক অন্য গছৰ পৰা আঁতৰাই ৰাখিব লাগে। এই ক্ষেত্ৰত বেমাৰী গছজোপাৰ পৰা 3 ফুট দূৰত 2 ফুট দ আৰু 1 ফুট বহল গাঁত চাৰিওফালে খান্দিব লাগে। এই গাঁতটোত 0.2% হাৰত কেপচাইন স্প্ৰে কৰিব। আকৌ এবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিব।